বৈষ্ণোদেৱী যাবলৈ কাৰণে পাৰ্চি উলিয়াই ল'লোঁ, আই কাৰ্ড নিচিনাকৈ দিয়ে। তাৰপিছত আজি ৰাতি আমি ইয়াতে পাতলীয়াকৈ আহাৰ গ্ৰহণ কৰি কাটৰা আপোনাৰ চহৰৰ মাজেৰে বৈষ্ণোদেৱী টেম্পল দৰ্শন কৰিবলৈ আমি খোজকাঢ়ি যাম আৰু বাটত যিমান যি দেখোঁ সকলো মই ভিডিঅ'ত দেখুৱাই যাম। এতিয়ালৈকে আপোনালোকে মোৰ ভিডিঅ'ৰ লগত জড়িত হৈ থাকিব। মা বিষ্ণুক আপোনালোকে সকলোৱে দৰ্শন কৰিব, ঠিক আছে। মই এতিয়া আপোনালোকক দেখাম আমাৰ হোটেলৰ পৰা বৈষ্ণোদেৱী যোৱা ৰাস্তাটো ৰাতি কেনেকুৱা লাগে দেখিবলৈ। আৰু এয়া ভাইটি মোৰ লগত আহিছে, কেনেকুৱা লাগিছে আহি? ভাল লাগিছে, বঢ়িয়া বঢ়িয়া। আৰু মই এতিয়া আপোনালোকৰ ৰাস্তাটো দেখাইছোঁ, খালি কুঁৱলীৰ কাৰণে দেখি নাপাবও পাৰে ভালকৈ। এইটো লাইটখিনি অলপ অলপকৈ জিলিকি আছে, সেই লাইটৰ একদম এণ্ডিঙত বৈষ্ণোদেৱী এতিয়া ৰাস্তাবিলাক ৰাস্তাই লাইট জ্বলি আছে আৰু তাৰ এণ্ডিঙত মানে আপোনাৰ বৈষ্ণোদেৱী টেম্পল আছে। আমি ৰাতি গৈ আছোঁ, মৰ্ণিং পাই যামগৈ। আৰু এইখন আমাৰ হোটেলখন, আশ্ৰম নহয়, এইটো গেষ্ট হাউচ হয়, আমাৰ প্লেচ গেষ্ট হাউচ। আৰু ইয়াৰ মালিকে নিজৰ ৰুমলৈ গৈছে। আমাৰ কাৰিকৰে খানা বনাই আছে, এইটো স্পেচিয়েল কাৰিকৰ তিতাবৰ পৰা অনা হৈছে। কি বনাইছা? খিচিৰি। এইটো নেশ্যনেল ডিছ বনাই আছে, খিচিৰি, ৰাষ্ট্ৰীয় খাদ্য খিচিৰি। আৰু এই ওপৰৰ পৰা আমাৰ চালিয়া খুৰী, চিকনা আংকুল ক'ত? আণ্ডাৰ মে হে? হা। বাকী চব ৰেডি নে কাইলৈ যাবলৈ? ঠিক আছে। আমি এতিয়া মাতা বৈষ্ণোদেৱী দৰ্শনৰ বাবে গৈ আছোঁ আৰু বহুত টাইম লাগিব। আমি সোনকালে ওলাই দিছোঁ যাতে সোনকালে ঘূৰি আহিব পাৰোঁ আৰু অলপ ৰেষ্ট ল'বহি পাৰোঁ। তাৰপিছত আমি উত্তৰাখণ্ডলৈ গমন কৰিম, কিন্তু আগে আমি মাতা বৈষ্ণোক দৰ্শন কৰি লওঁ। ইয়াত ঘোঁৰা বহুত আছে, তো অলপ ভয় লাগে, ঘোঁৰাবিলাক লঠিয়াই দিয়ে বুলি ভয় লাগে। কঁকালটো বিষাইছে, হ'লেও নাইট দিছোঁ দৰ্শন কৰি আহিম। এইটো মোৰ ছেকেণ্ড টাইম যোৱা হৈছে এইবাৰ। যোৱা বছৰো আহিছিলোঁ, যোৱা বছৰ অলপ ঠাণ্ডা আছিল, এইবছৰ অলপ সোনকালে আহিলোঁ কাৰণে, ছেপ্টেম্বৰ মাহত আহিলোঁ কাৰণে গৰমটো কম, ঠাণ্ডাটো কম, চৰি। তো এতিয়া মই টি চাৰ্ট এটা পিন্ধি আহি গৈছোঁ, যোৱাবাৰ জেকেট ধেৰ লাগিছিলে। তো ব'লক গৈ থাকোঁ, আপোনালোকক ভিডিঅ'ৰ থ্ৰুৱে দেখুৱাই গৈ থাকিম। আমি আহি এতিয়া আমি মাজ অংশ পাইছোঁহি আৰু পোহৰ হোৱা নাই এতিয়ালৈকে। আৰু বেক চাইডে আপোনালোকে দেখিবলৈ পাৰিব এইখন কাটৰা চহৰখন। আমি কাটৰা চহৰতে কালি আছিলোঁ। তো এতিয়া আগুৱাই গৈ থাকোঁ মা বৈষ্ণোদেৱী মন্দিৰলৈ, তেন্তে ব'লক। তিনিশ 71টা ষ্টেপ বগালোঁ মই, কোনো মানুহ নাই। এইটো একচুৱেলি নামিবৰ কাৰণে শ্বৰ্টকাট দিয়া আছিল। 371টা, মই একদম লাষ্টত থাকি গৈছিলোঁ, শ্বৰ্টকাট মই একেবাৰে চবচে আগত পালোহি।
এতিয়া মই ৱেইট কৰি থাকিব লগা আছে বাকীখিনিৰ কাৰণে 371টা চিৰি বগোৱা ধেমালি নহয় তাতে পুৰা খাৰা মই দেখাই দিছোঁ এইকেইটা চক পুৰা খাৰা যাত্ৰীসকল মানে আহি কিছুমান ঘূৰি অহাৰ পাছত ভাগৰি যায় যে ৰাস্তাতে শুই দিছে আৰু লাইটবিলাক যে দেখিছে এয়া হ'ল কাটৰা চহৰ কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে বঢ়িয়া লগাটোৱে মেইন জয় মাতা দি জোচ নাইকিয়া মাতা দি এইকেইটা কাম নাই ভক্তগণৰ জোচ থাকিব লাগে আমাৰ লগত অহা কেইটা কাম নাই লুটন খালে পূজাৰী পা বৃন্দাবনত উস্তাদি দেখাই মন্দিৰত সোমাইছিলে পদুম কলি কেইটামান পিন্ধাই পঠিয়াইছে আৰু 5,000 10,000কে ভৰিছে আমাৰ চিংগল কাহিয়া ফাটি গৈছে এফালে উঠাই আনি আছে পালকিত আৰু 2.5 কিলোমিটাৰ আছে লগভগ 40 মিনিটত পাই যামগৈ খাবান ফাইনেলি মাতা বৈষ্ণুৰ যি মন্দিৰ সেয়া দূৰৰ পৰা দেখা পোৱা গৈছে মোৰ পাছফালে আছে লাইটখিনি যে দেখিছে তাতেই আছে মাতা বৈষ্ণুৰ মন্দিৰ আৰু ইয়াৰ পৰাও নাইকৈ 2 কিলোমিটাৰমান আছে মই অথনি ভুল বুজিছিলোঁ যে 2.5 কিলোমিটাৰ আছে বুলি এয়া কিবা বেলেগ জেগা এডোখৰ নামে আছিলে আৰু এতিয়া মনটো ভাল লাগিছে এটা বেলেগ এনাৰ্জি আৰু মাতা বৈষ্ণুৰ পৰা আৰু ওপৰলৈ এইবোৰ লাইট যে দেখিছে সেই তালৈ গ'লে মানে ভেৰু বাবা মন্দিৰ পোৱা যাব তো ভেৰু বাবা মন্দিৰ যদি নাযাওঁ মাতা বৈষ্ণু মন্দিৰলৈ অহা কোনো অৰ্থই নাথাকিব সেইকাৰণে যদিহে দুইটা ট্ৰেক পৰা দুইটালৈ যদি আমি যাওঁ তেতিয়াহে ইমান দূৰ অহাৰ সাৰ্থক হ'ব আৰু এটা কথা সঁচা যে আমি আহিলে মানে সদায় 1 মাহমানৰ পৰা আমি অকণমান এক্সাৰচাইজ কৰি ল'ব লাগে এনেই ঘপককৈ আহি দিলে মানে ভৰি দাঙেই নোখোৱা হৈ যায় সেইকাৰণে অকণমান স্বাস্থ্যও ভাল হ'ব লাগিব মন টান হ'ব লাগিব তেন্তে ব'লক মাতা বৈষ্ণুৰ ওচৰলৈ আগুৱাই গৈ থাকোঁ ইয়াৰ ভিতৰত বাথৰুমবিলাকৰ ব্যৱস্থাবোৰ দেখাই দিছোঁ বহুত চাফ চিকুণ হয় খালি বৈ এছোৱা নামি আহিব লাগে আৰু ৱেষ্টিং ৱাটাৰ পেলাইটো অফেই নহয় হৈছে খালি বৈ এছোৱা নামি আহিব লাগে তললৈ প্ৰস্ৰাৱ কৰিব লাগিলে দূৰত লাগিলে দিগদাৰ আছে ভেৰু বাবা আকৌ ওপৰলৈ উঠিব লাগিব আৰু মা মন্দিৰ इसके बाद माता जी की आरती होगी आरती के समय दर्शनों की अनुमति नहीं दी जाती है तो इसलिए गेट नंबर 5 जो है वो बंद कर दिया गया है अब दर्शन करने के लिए गेट नंबर 3 की लाइन में आने की कृपा करें अपना सारा सामान ब्लॉकों में जमा करवाने के बाद 3 नंबर गेट की लाइन में आए जो जाति साहबान মাতা ৰাণী দৰ্শন কৰিলোঁ এতিয়া ভেৰু বাবা দৰ্শন কৰিবলৈ যাম দেহা একেবাৰে অৱস্থা বেয়া হ'লেও আৰু নাই চাৰিম গৈ থাকিম ভেৰু বাবা দৰ্শন কৰি আহি চিধা ৰুমলৈ যাম
এইডোখৰত নিদিব লাগিব নহয়। আমি মন্দিৰৰ পৰা আহি আছোঁ আৰু এতিয়া পুৰা ডাৱৰ আহি গ'ল, বগা হৈ গ'ল, বতাহ বৰষুণ দিছে। চ' বহুত ৰিস্কি। ওপৰত টিংখিনি আছে কাৰণে যেনে তেনে আহিব পাৰিছোঁ, বাট প্ৰব্লেম হৈ গৈছে আহিবলৈ। মই এতিয়া জেকেট পিন্ধি নাহিলোঁ, সুধা টি চাৰ্ট এটা পিন্ধি আহিলোঁ। আহোঁতেতো পূৰা গৰম আছিলে, একদম অৱস্থা বেয়া। তো আপোনালোক যদি বৈষ্ণোদেৱী আহে বহুত ছিকিয়ৰ হৈ আহিব, দুটা বতাহ বৰষুণ।